নমস্কাৰ, আপোনালোক সকলোকে আকৌ এবাৰ ৰক আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সংগীতা ডেকা বাইদেউৰ এটা সুন্দৰ নাগাৰা নাম ভোগাতুৰ ভীম। আপোনালোকে নামটো শেষলৈ উপভোগ কৰক আৰু কেনে পালে কমেণ্টত নিশ্চয় জনাওক। সুবল ৰজাৰে পুত্ৰগণ বধিলা কৌৰৱ গণে ভাতৃগণৰে অন্ন খাই জীয়াই থাকিল সকলো ভাতৃ হত্যাৰ প্ৰতিশোধ লোৱাৰ কাৰণে গান্ধাৰ দেশ এৰি শকুনিয়ে থাকিল হস্তিনাপুৰ। শকুনিয়ে মনে মনে ভাবে স্বৰ্গত থাকি ভাতৃগণে মোক বাত কোনদিনা আমাৰ বধাৰ প্ৰতিশোধ নিৰ্জানত শকুনিয়ে কান্দে ভাতৃগণ কূটনীতি আৰু কূটনীতি আৰু ভাতৃবধৰ প্ৰতিশোধ লোৱাৰ কাৰণে গান্ধাৰ সাজে শকুনিয়ে থাকে হস্তিনাতে ভাবে মনে মনে Hello.
মুখত মিঠাই অন্তৰ তিতা স্বভাৱ হ'ব মোৰ সদায় সদায় চিন্তি থাকিম সদায় সদায় চিন্তি থাকিম ধ্বংস কৌৰৱৰ ভাবে মনে মনা ভাবি চিন্তি শকুনিয়াই হস্তিনাথ থাকিলা মৌখনা মিঠা মাতে মৌখনা মিঠা মাতে ঐ একদিনা শকুনিয়ে ভাগিন হাতক ভাগিন ভাগিন তোমালোকৰ দিনবোৰ মই ভাল দেখা নাই তোমালোকৰ দিনবোৰ মই ভাল দেখা নাই শকুনিয়াই বোলে ভাগিনে শুনা বচন ভৱিষ্যতে দেশৰ ৰজা হ'ব পাণ্ডৱ শকুনিয়াই বোলে ভাগিনে শুনা জ্যেষ্ঠজনেহে সদায় ৰজাৰ সন্মান পায় সৰু ভাতৃগণেই কৰে ৰজাক সহায়
তোমালোক যিহেতু মোৰ নিজৰ ভাগিন পাণ্ডৱসকল যিহেতু মোৰ নিজৰ ভাগিন নহয় সেয়েহে যিকোনো প্ৰকাৰে পাণ্ডৱক বিনাশ কৰি হস্তিনাৰ সিংহাসনত তোমাক পাতিম মই ৰজা নহলে হয় 100জন ভাতৃ হোৱাৰ কামত নাহিব আৰু সেই কাৰণেই মোৰ কথা মতেই হবে দুৰ্যোধনে ভাগিন মোৰ অতি মৰা ৰজা হব দুৰ্যোধন ৰজা হব দুৰ্যোধন তেতিয়াহে মোৰ লক্ষ্য হৈব সি বুলি শকুনিয়ে বুলি এহি বুলি শকুনিয়ে আৰু সেইদিনাৰ পৰাই শকুনিৰ কথা মতে কৌৰৱে চলিলা গংগাৰ তীৰতে অকল হৰে গদা শিক্ষা কৰে নিৰ্জানতে অকল হৰে গদা শিক্ষা কৰে নিৰ্জানতে গঙ্গার তীরে যায় নাক বজাই শুই আছে চৌদিশে শকুনিয়ে ঘূৰি ঘূৰি ভীম হেনক দেখা পাই মনত
ভাতৃগণে গমন কৰিলা গংগাৰ তীৰতে গৈ উপস্থিত হৈলা ধীৰে ধীৰে ভাতৃগণে ভীমৰ কাষে গৈলা হাতে ভৰি ভীম হেনক বান্ধিব লাগিলা ভাতৃগণ গমন কৰিলা গংগাত পেলাই দিলা ধৰফৰ কৰি ভীমে পানী তল ধৰফৰ কৰি ভীমে পানী তল হয় আজি কিয় নিজকে ইমানে অসহায় যেন লাগে অসহায় যেন লাগে থাকিম ৰক্ষা কৰা হে পিতৃ পৱন দেৱ মৰি যাওঁ মই পানীৰ তলতে
ভীমৰ বান খুলি দিলা ভীমক চাই বাসুকীয়ে কহি পেলা ভীমক চাই বাসুকীয়ে বাসুকীয়ে বোলে শুনা কুন্তীৰ নন আমাৰ গৃহে তুমি আজি কৰিবা আমাৰ গৃহে তুমি আজি তোমাৰ বাবে মই কৰো পায়স ৰণ এই পায়স খালে তুমি হবা বলা এই পায়স খালে তুমি বাসুকীয়ে পায়স আনি ভীমৰ আগে ভাগ কৰি পায়স ভীমক এশ ভাগ কৰি পায়স ভীমক বাসুকীয়ে বোলে ভীম শুনা কওঁ মই শুনা কওঁ মই মহাবলৱান তুমি মহাবলৱান তুমি জানি আছো মই বাসুকীয়ে বোলে ভীম বাসুকীয়ে বোলে ভীম শুনা কওঁ মই শুনা কওঁ মই মহাবলৱান তুমি জানি আছো মই বাসুকীয়ে বোলে ভীম মাইকী হাতীৰ বলে কৃষকৰ শৰীৰে কৃষকৰ শৰীৰে এই কথা ভীম মই কলো তোমাৰ আগে বাসুকীয়ে বোলে ভীম
বুকুকিয়াই যেতিয়া গংগাৰ পাৰত থৈ গ'ল গুৰুৰ গৃহত গৈ ভীমে আচৰিত হ'ল হাৰে কোনো মানুহ নাই দেখোন ক'ত গ'ল ভীমেই মনতেই ভাবেই মই হস্তিনালয়ে যাওঁ কি কথা কি বাৰ্তা এবাৰ খবৰ লওঁ এনেতেই বাটত ভীমেই দেখেই বহু মানুহ আহিছে বহু মানুহ গৈছে ইমান মানুহ একেলগে কলৈ বাৰু যায় অনুমানে কিবা কাজ থকা যেন পাই সুধিব লাগিলা ভীমে বাটৰুৱাক চাই সুধিব লাগিলা ভীমে বাটৰুৱাক চাই অ শুনা বাটৰুৱা ভাই অ শুনা কওঁ মই ইমান মানুহ কলৈ যায় কোহা বুজাই শুনা বাটৰুৱা বাটৰুৱাই বোলে তুমি ক'ত থকা ভাই বাটৰুৱাই বোলে তুমি ক'ত থকা ভাই হয় আমাৰ ৰাজ্যৰ খবৰ তুমি গমেই পোৱা নাই আমাৰ ৰাজ্যৰ খবৰ তুমি গমেই পোৱা নাই কুন্তীৰ পুত্ৰ ভীম আৰু জীয়াই থকা নাই কুন্তীৰ পুত্ৰ ভীম আৰু জীয়াই থকা নাই আজি ভীমৰ ৰাজ্য শ্ৰাদ্ধ পাতিছে ৰজাই শুনা বাটৰুৱা ইমান মানুহ কলৈ যায় কোহা বুজাই শুনা বাটৰুৱা ভাই কি কলা বাটৰুৱা ভাই ভীম মৰিছে আৰু আজি ভীমৰ আদ্য শ্ৰাদ্ধও পাতিছে হয় এই কথা শুনি ভীমে মানিলা বিস্ময় এই কথা শুনি ভীমে মানিলা মনেই ভাবে এতিয়া মই কি কৰোঁ মনে ভাবে এতিয়া মই ভাবি চিন্তি ভীম খেনেই অস্থিৰ কৰে হস্তিনালৈ যাওঁ বুলি ভাবে মনে হস্তিনালৈ যাওঁ বুলি ভাবে মনে ভীমেই মনে মনে ভাবেই এই ৰূপত গ'লেই মোক কৌৰৱগণেই চিনি পাব পাৰে গতিকে ভিক্ষাৰী ৰূপ ধৰি মই যাওঁ এটিক্ষণে ভিক্ষাৰী ৰূপ ধৰি মই যাওঁ এটিক্ষণে বহুদিন পেট ভৰাই ভাত খোৱা
বাৰু কি কৰিলে অ বুদ্ধি সাজিবি কুদাৰে ভিক্ষাৰীৰ বেশ ধৰি হস্তিনালৈ যায় চলি ভিক্ষাৰীৰ বেশ ধৰি হস্তিনালৈ যায় চলি কোনেও গমকে নাপায় দেখা পাছে কি হইলা বিলা ধীৰে ধীৰে ভীমখেনে আগবাঢ়ি যায় ৰন্ধনশালে গৈ ভীমে উপস্থিত ৰন্ধনশালে গৈ ভীমে আৰু ডাঙৰ দীঘল কলপাত এখন ভীমে পাৰি হাত দালি দিবলৈ হাত দালি দিবলৈ কথা শুনি বিলনীয়ে দিলা ভাত দালি ভাত আঞ্জা বিলনীয়ে দিয়ে হাৰি ভাত আঞ্জা বিলনীয়ে আৰু তেতিয়া ভীমেই কয় বাৰেই বাৰেই অহাত কৈ একেলগে দিয়া তেতিয়াহে ভোজন কৰিম তেতিয়াহে ভোজন কৰিম কথা শুনি বিলনীয়ে একেলগে দিলা উদৰ পুৰাই ভীমখেনে খাবলৈ ধৰিলা উদৰ পুৰাই ভীমখেনে ভাত দালি তৰকাৰী একেলগে সানি খাবলৈ ধৰিলা ভীমে মকৰা মকৰি খাবলৈ ধৰিলা ভীমে মকৰা মকৰি ভাত দালি তৰকাৰী একেলগে সানি খাবলৈ ধৰিলা ভীমে যত যিমান বস্তু আছে না তাড়াতাড়ি যত যিমান বস্তু আছে হয় আধা পেটি হলে কিন্তু নুঠি বহু আজি আধা পেটি হলে কিন্তু ভাত দালি তৰকাৰী একেলগে সানি খাবলৈ ধৰিলা ভীমে মকৰা মকৰি খাবলৈ ধৰিলা ভীমে ভীমৰ কথা শুনি পাছে বিলনীয়া গনে দুৰ্যোধনৰ আগে
মহারাজ ও মহারাজ ও মহারাজ এটা বৰ ডাঙৰ কথা হ'লে ভিক্ষাৰী এজন আহি ৰন্ধা বস্তু হ'ব খাই ভিক্ষাৰী এজন আহি ৰন্ধা বস্তু হ'ব খাই তথাপিতো পেট ভৰা নাই অ মহাৰাজ অ মহাৰাজ এটা বৰ ডাঙৰ কথা এটা বৰ ডাঙৰ কথা ভিক্ষাৰী এজন আহি ৰন্ধা বস্তু খাব খাই
আচৰিত কাণ্ড দেখি সকলোৱে আচৰিত কাণ্ড দেখি সকলোৱে পুত্ৰৰ শোকত কুন্তি দেৱী কান্দিবে লাগিলা একো মনে নাৰায়ণক চিন্তিবে লাগিলা একো মনে নাৰায়ণক চিন্তিবে লাগিলা দয়াৰ সাগৰ প্ৰভু স্তুতিত তুষ্ট হইলা নারায়ণ আকাশবাণী কৰি প্ৰভুই আকাশবাণী কৰি প্ৰভুই নারায়ণে বোলে আই নকৰা সংশয় তোমাৰ পুত্ৰ ভীমখেন মৰা নাই জানিবা নিশ্চয় ভিক্ষাৰীৰ বেশে ভীম আছে ৰন্ধন হালে এই কথাই মই কলো তোমাৰ আগে এই কথাই মই কলো তোমাৰ আগে কথা শুনি কুন্তি দেৱীৰ আনন্দ মিলিলা
নিখন দিলত গুৰা হে অভীমক দেখি কৌরব গণে মহাভয় পাইলা ভীম হেনে কৌরব গণক গর্জিবে লাগিলা ভীম হেনে কৌরব গণক গর্জিবে লাগিলা খুন হেরা দুর্যোধন আৰু ভাতৃ দুঃশাসন মোক বান্ধাৰ প্ৰতিশোধ এদিন নহয় এদিন লম কোন হেৰা দুৰ্যোধন কোন হেৰা দুৰ্যোধন ধৰি বান্ধি গংগাত পেলাই দিলি মোৰ মৃত্যু হোৱা বুলি মৰা কাজ পাতিলি খুন হেৰা দুৰ্যোধন আৰু ভাতৃ দুঃশাসন মোক বান্ধা প্ৰতিশোধ এদিন নহয় এদিন লম কোন হেৰা দুৰ্যোধন কোন হেৰা দুৰ্যোধন কোন হেৰা দুৰ্যোধন আৰু ভাতৃ দুঃশাসন
কৌৰৱৰ এশ ভাতৃ পাণ্ডুৰ পঞ্চ ভাতৃ সিংহাত এশ ভাতৃ হৈব ভাতৃ সিংহাত এশ ভাতৃ হৈব হৰি তোমাৰ চৰণে লৈলো শৰণ 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 আমি অতি মূঢ়মতি একোকে নাজানো হৰি তোমাৰ চৰণে লৈলো শৰণ ভুল ত্ৰুটি দুখ সিটো ক্ষমা বিচাৰিলো হৰি তোমাৰ চৰণে লৈলো শৰণ হেন জানি নিৰন্তৰ
তাক দেখি গুৰু